নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কবিতা শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ কবিতা তোমাৰ অনুপস্থিতিত। পিছে শ্ৰী ভূপেন হেৰা যুগুতাইছে শ্ৰী জান্তি বৰা আৰু শ্ৰীমতী জোনালী ভূঞাই। তোমাৰ অনুপস্থিতিত আবেলিৰ আকাশখনলৈ চাই ৰ'লে আৱেগ যেন হৈ পৰে সময়বোৰ। তোমাৰ বাবে ৰচি ৰখা কবিতাবোৰেও আজি সময়ৰ সোঁতত দিশহাৰা হৈ পৰে। সন্ধিয়াৰ চেঁচা বতাহজাকে যেন আজি তোমাৰ অনুপস্থিতিক অনুভৱ কৰালেই। মই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ এক অজান প্ৰেমিক হৈ আছোঁ। অলেখ স্বপ্ন ৰচি পাৰ কৰা উজাগৰি নিশাবোৰ আৰু তোমাৰ বাবে সাঁচি ৰখা মৰমবোৰ মোৰ যন্ত্ৰণাও। এতিয়া যেন সময়বোৰো নিষ্ঠুৰতাৰ মাজত আবদ্ধ। আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই লগা হৈছে। তোমাৰ অনুপস্থিতিত বৰ মনত পৰেও। সময়বোৰেও দি যায় মাথো হুমুনিয়া। তোমাৰ অপেক্ষাত নাজানো ক'ত যে বসন্ত বাগৰিল। বুকুৰ মাজত ফুলিব ধৰা ফুলপাহিও যেন মৰহিব লাগিছে। কুঁৱলীৰ মাজত যেন হেৰাই যাব ধৰিছে তোমাৰ চিনাকি মুখখন। কেতিয়াবা এনে লাগে যেন ৰৈ আছোঁ অপাৰ সমুদ্ৰত এখন গৰাকীবিহীন টুলুঙা নাৱত। কেতিয়াবা জানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতাবোৰক? তোমাৰ অনুপস্থিতিবোৰে নিশা মোৰ অশ্ৰু হৈ নিগৰে। তোমাৰ নামৰ জোনাকৰ চাকি গছি হৃদয়ৰ ধূসৰিত পদূলিত আঁকিব মন যায়। অনুপস্থিতিবোৰকো পাহৰি পুনৰ বাট চাই ৰ'ম তোমালৈ। তুমি আহিবা এজাক শীতল বতাহ হৈ। হৃদয় নামৰ উকা কাগজখিলাত তোমাৰ ছবিৰে পুৰাবলৈ। ধন্যবাদ।